এইজনী মোৰ বা আৰু এইজনী মোৰ মামা ছোৱালী। দেখিছে নাচ কৰিছে আৰু এয়া মোৰ ছোৱালীয়ে পেহীয়েকৰ লগত পূৰা খেলি আছে। আৰু এইফালে দেখিছে এয়া সি বোলে মাছ আৰু মাংস একোৱেই নাখায়, সেই গতিকে সুদা আলু ভাজি ভাত। আৰু এইফালে মামীহঁতে মাংস খাব নোৱাৰে, গতিকে মামী আইতা আৰু মামীৰ ল'ৰাজনে মাছ ভাত খাইছে। আৰু ইয়াত দেখিছে মোৰ মানুহজন আৰু এইজনী মোৰ সৰু মামী, ডাঙৰ মামা একদম। আৰু সৰুজন দেখিছে মোৰ সৰু মামা, জীয়েকক ধেমালি কৰি আছে, কাৰণ মাকে বিয়া থোৱাত ব্যস্ত হৈ আছে, গতিকে আমনি নকৰে যাতে, সেই গতিকে নচুৱাই আছে। এয়া চাওক মামীও এপাক নাচি দিলে। আৰু গাইজ গম পাইছে কিহৰ আয়োজন চলি আছে। আৰু এইফালে এয়া দাদাজনে, দাদা নহয় চৰি মামা হয়, এয়া মাংস বনোৱাৰ ওচৰত মাংস মানে চাই আছে। তো আমাৰ মাংস দলি আছে, দেখিছে আমাৰ আয়োজন। আৰু এইফালে খোৱাৰ মানে সময় হৈছে, গতিকে মানুহজনে পাৰি পাৰি আছে। আৰু এয়া দেখিছে ভাত ৰেডি হৈ আছে, নেমু কাটি ৰেডি কৰি থৈছে। এয়া দেখিছে নেমু যিহেতুকে বহুত দাম, পাবলৈ মানে নাই, সেই গতিকে সেই অলপকৈ দুটামান কিনি আনিছে বজাৰৰ পৰা। আৰু এইফালে দেখিছে মা বহিলেই। আৰু এইজনী মোৰ ডাঙৰ মামা ছোৱালী গুণগুণ, আৰু এইজনী মোৰ ডাঙৰ মামী, দেখিছে পানী ভৰাই আছে। আৰু এয়া মোৰ ডিছ ৰেডি হৈ গ'ল আৰু বহিলোৱে। এইফালে মামাই সৰু মামাই ভাত দি আছে, এয়া মোৰ ভাত বাঢ়ি দিলে। আৰু এইফালে নিজেই মই মাছৰ পেটুকা ল'লোঁ, আৰু এজনী সৰু মামীয়ে মাংস দি থৈ গৈছে। আৰু এয়া দেখিছে